Sales কেনেকে কৰিব earn lakhs of money monthly so ইয়াৰে কেইটামান স্পেচিয়েল ট্ৰিক মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ যোনটো মোৰ লাইফ এক্সপেৰিয়েন্স হয় মোৰ লাইফ টাইমৰ এক্সপেৰিয়েন্স মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই যেটো প্ৰমাণ পাইছোঁ so প্লিজ ভিডিঅ'টো শেষলৈকে চাব প্ৰডাক্ট নহয় সেলছৰ আননেসেসাৰি কোনো টেকনিক্স নহয় বাট সিম্পল মই ট্ৰিক কেইটামান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ তো প্ৰথমে জানি লওঁ সেলছ মানে কি আপুনি কিবা এটা সামগ্ৰী কিনিব গৈছে তাৰ বাবদ আপুনি টকা দিছে এক্সচেঞ্জত আপুনি টকা দিছে তাকে সেলছ কয় মানে আপুনি এটা বস্তুৰ মালিকাধীন পাইছে টকাৰ বিনিময়ত তো তাকে সেলছ বুলি কয় সৰল ভাষা সেলছ মানেটো বুজিলে কিন্তু সেলছ কৰিব কেনেকে আপুনি লাখ লাখ টকা মান্থলি আপুনি আৰ্ন কৰিব কেনেকে সো আহক আমি আজি গম পাওঁ আপুনি ট্ৰিক বিলাক যে আপুনি লাখ টকা আপুনি কেনেকে আৰ্ন কৰিব পাৰিব সো প্ৰথমে হল আপুনি যিকোনো এটা প্ৰডাক্ট সিলেক্ট কৰিব লাগিব প্ৰডাক্টটো মেবি টেনজিবল হ'ব বা ইনটেনজিবল হ'ব এটা টেনজিবল আৰু ইনটেনজিবল কি হয় টেনজিবল হৈ গ'ল যোনটো বস্তু আপুনি ধৰিব পাৰে আৰু ইনটেনজিবল হৈ গ'ল যোনটো বস্তু আপুনি ধৰিবলৈ বা চুবলৈ বা চাবলৈ নোৱাৰে এটা টেনজিবল প্ৰডাক্টত কি পৰে টেনজিবল প্ৰডাক্টত পৰে গাড়ী বাইক মোবাইল ফোন ইলেক্ট্ৰনিক মিডিয়াম যিটো বস্তু আমি ধৰিবলৈ পাৰোঁ তাকে কয় টেনজিবল প্ৰডাক্ট মানে টেনজিবল এছেট বুলিও কয় ইনটেনজিবল প্ৰডাক্টত কি পৰিব তাতে জেনাৰেল ইন্সুৰেন্স থাকিব লাইফ ইন্সুৰেন্স থাকিব তাতে লোনস থাকিব গোল্ড লোন বিজনেস লোন পাৰ্সোনেল লোন সব থাকিব হেতুকে কয় ইনটেনজিবল প্ৰডাক্ট এটা প্ৰডাক্ট সিলেকশনৰ পাছত আপুনি আপোনাৰ সেই পাৰ্টিকুলাৰ বস্তুটোৰ প্ৰতি আপুনি ফেথ আনিব বিলিভ আনিব যে ট্ৰাষ্ট কৰিব লাগিব এই প্ৰডাক্টটো যে প্ৰডাক্টটো ভাল হয় তো এইকাৰণে অনেষ্ট হ'ব প্ৰডাক্টটো সিলেক্ট কৰোতে যাতে আপুনি সেই প্ৰডাক্টটো লৈ পেলাই বেয়া ফিল নকৰে তেতিয়া না আপুনি সেলছ কৰিব পাৰিব ফেথ ব্ৰিং কনফিডেন্স and confidence brings sales মানে faith to যদি থাকে তেতিয়া আপোনাৰ কনফিডেন্স থাকিব আৰু কনফিডেন্স to যদি আপোনাৰ থাকে তেতিয়াহে আপুনি সেল কৰিব পাৰিব সো এটো মেইন বস্তু যোনটো আপোনাৰ সেলছৰ ক্ষেত্ৰত বহুত বেছি এসেনশিয়াল আৰু মনত ৰাখিব এই বস্তুটো সদায় এই বস্তুটো কামত আহিব আদাৰৱাইজ আপুনি কেতিয়াও সেল কৰিব নোৱাৰিব এইটো বস্তু মাইন্ডত ভৰাই ল'ব লাগিব যে এই বস্তুটো ভাল হয় কাৰণ আপুনি পাৰ্টিকুলাৰলি সেই বস্তুটো পাইছে ফিল কৰিছে আপুনি যদি এই বস্তুটো বেনিফিট নাপায় আপুনি যদি নিজকে ট্ৰাষ্ট নকৰে বা আপোনাৰ যদি প্ৰডাক্টটো ট্ৰাষ্ট নকৰে আপুনি কাস্টমাৰক কেনেকৈ সেই বস্তুটো বুজাব কাৰণ আপুনি যেতিয়া বুজাব আই কন্টেক্ট কৰি বুজাব লাগিব আপুনি যেতিয়া আই কন্টেক্ট কৰিব আপুনি কেতিয়াও মিছা কথা ক'ব নোৱাৰে সো সদায় প্ৰডাক্ট সিলেকশন কৰোতে অনেষ্ট হ'ব আৰু আপুনি বাৰে বাৰে সেই প্ৰডাক্টটোৰ ওপৰত নলেজ ল'ব যে প্ৰডাক্টটো ভাল নে বেয়া আপুনি যদি ভাবিছে নাই বহুত টকা আৰ্ন কৰিম বহুত লাখ লাখ টকা মই আৰ্ন কৰিব বিচাৰিছো তেতিয়া হলে এটা বস্তু মনত ৰাখিব যে এই প্ৰডাক্টটো সেই পাৰ্টিকুলাৰ যেটো বস্তু আপুনি হাতত লৈছে সেই পাৰ্টিকুলাৰ বস্তুটো মানুহৰ কাৰণে ভাল হ'ব নে নাই সো প্ৰডাক্ট সিলেকশনৰ পিছত সেকেন্ড মোস্ট ইম্পৰ্টেন্ট এসেনশিয়াল বস্তুটো হৈ গ'ল প্ৰডাক্ট নলেজ প্ৰডাক্টৰ প্ৰতি নলেজ আপোনাৰ ভালেমান থাকিব লাগিব যাতে আপুনি কাস্টমাৰৰ কোৱেৰিবোৰ ৰিজলভ কৰিব পাৰে মানে কাস্টমাৰে যদি আপোনাক কিবা কোৱেশ্চন সুধি আছে তাৰ এনসাৰ আপোনাৰ লগত থাকিব লাগিব সেই কাৰণে সেকেন্ড মোস্ট এসেনশিয়াল বস্তু হৈ গ'ল হেটো প্ৰডাক্ট নলেজ এতিয়া আহি গ'ল থাৰ্ড পইণ্ট প্ৰেজেন্টেশন প্ৰডাক্ট প্ৰেজেন্টেশন তো ইট ইজ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট টপিক ফৰ টুডেজ শেডুল তো এইটো সবতকৈ ইম্পৰ্টেন্ট কিয় কৈছোঁ কাৰণ ইয়াত আপুনি মাৰ্কেটত প্ৰডাক্টটো লৈ প্ৰেজেন্ট কৰিব আপুনি মাৰ্কেটত যাব প্ৰডাক্টটো প্ৰেজেন্ট কৰিব কেনেকৈ প্ৰেজেন্ট কৰিব কাৰণ এটা বস্তু মনত ৰাখিব ফাৰ্ষ্ট ইম্প্ৰেশন ইজ দ্য লাষ্ট ইম্প্ৰেশন আপোনাৰ যদি ফাৰ্ষ্ট ইম্প্ৰেশনটো বেয়া হৈ যায় তেতিয়া হলে ইটস ভেৰি মাচ ডিফিকাল্ট আপুনি মাৰ্কেটত এটো যেতে সেল কৰিব পাৰিব সো সদায় কামলি গ্ৰীট কৰিব কাৰবাক যদি লগ পাইছে যদি ৰাতিপুৱা লগ পাইছে তেতিয়া হলে গুড মৰ্নিং উইশ কৰিব যদি দুপৰীয়া লগ পাইছে গুড আফটাৰনুন উইশ কৰিব সেই পাৰ্টিকুলাৰ মানুহজনক যদি ইভিনিং টাইম লগ পাইছে গুড ইভিনিং উইশ কৰিব তো এবাৰ আপুনি গ্ৰীটিংটো দিয়াৰ পাছত আপুনি নিজৰ পৰিচয় দিব যে আপোনাৰ নামটো কি আৰু আপুনি ক'ৰ পৰা আহিছে পাৰ্টিকুলাৰ কোনবা এটা কোম্পানীত আপুনি আছে সেই কোম্পানীৰ নামটো আপুনি ক'ব তাৰে পাছত আপুনি আপোনাৰ প্ৰফাইলটো ক'ব যে আপুনি কি প্ৰফাইলত কাম কৰি আছে যেটো প্ৰফাইল থাকে XYZ সেই পাৰ্টিকুলাৰ প্ৰফাইলটোৰ বিষয়ে আপুনি ক'ব তো স্টেপ বাই স্টেপ এই বস্তুখিনি আগত কথা পাতি ল'ব যাতে মানুহজনে আপোনাক বিলিভ কৰে যে আপুনি ক'ৰ পৰা আহিছে আৰু আপোনাৰ আই কাৰ্ডখন ডেফিনেটলি চাব কাৰণ আজিকালি ৰাস্তাই ঘাটে সব জায়গাতে স্কেম হৈ আছে সো নিজকে আপুনি প্ৰেজেন্টেশন দিয়াৰ আগত বস্তুটোৰ ওপৰত আপুনি নিজকে চিনাকি কৰোৱাটো নাপাহৰিব এতিয়া আহি গৈছো মেইন সেলছৰ ক্ৰাইটেৰিয়াত সোমাইছো এটা মেইন জায়গাত সোমাইছো এতিয়া মই আপোনালোকক কম যে একচুয়ালি ট্ৰিকটো কি ট্ৰিকটো হৈ গ'ল আপুনি কাস্টমাৰ নিডটো বুজিব কাস্টমাৰ নিড মানে কাস্টমাৰৰ কি দৰকাৰ আছে কাস্টমাৰ নিডটো বুজিব
কাষ্টমাৰৰ যদি দৰকাৰটো বুজি নাপায়, কাষ্টমাৰৰ যদি নিডটো বুজি নাপায় ন, আপুনি ট্ৰিগাৰ কৰিব নোৱাৰিব। আপুনি কেতিয়াও সেই চেলছটো পিটচেই কৰিব নোৱাৰিব। সেইকাৰণে আপুনি চবতকৈ ইম্পৰ্টেণ্ট বস্তু যোনটো মই কৈছিলোঁ ট্ৰিক ইউজ কৰি আছিলোঁ, ট্ৰিকটো এইটোৱে হয় যে আপুনি কাষ্টমাৰৰ নিডটো বুজিবই লাগিব। কাষ্টমাৰক কি দৰকাৰ আছে, সেই পাৰ্টিকুলাৰ মানুহজনৰ কি দৰকাৰ আছে, কি বস্তুত তেখেতৰ লেকিংছ, কি বস্তুত তেখেতৰ প্ৰব্লেম পাই আছে, আপুনি আগত প্ৰব্লেমটো ন'টিছ কৰিব। সলিউশ্যন আপুনিয়ে দিব, মই সেইটোতো ক'ম। সলিউশ্যনটো হৈ গ'ল আপুনি কাষ্টমাৰৰ নিডটো গম পালে। কাষ্টমাৰৰ নিডটো গম পাই আপুনি সলিউশ্যনটো কেনেকৈ দিব। আপুনি ধৰি লওক কোনোবা এটা XYZ বেংকিং, ফিনেন্স, আপুনি মাৰ্কেটিং, কোনোবা এটা অৰ্গেনাইজেশ্যন আপুনি জেগাৰ পৰা গৈছে, আপুনি বেংকৰ পৰা গৈছে, ফাইনেন্সৰ পৰা গৈছে, আপুনি ডিলাৰৰ পৰা গৈছে। যোৱাৰ পিছত এই পাৰ্টিকুলাৰ মানুহটোক সেই ছেগমেণ্টটো আপুনি চিনাকি দিব যে মই আজি ফিনেন্সৰ পৰা বা বেংকিঙৰ পৰা আহিছোঁ। এতিয়া দাদা আপুনি কওকচোন যে আপুনি এই পাৰ্টিকুলাৰ জেগাত কি অসুবিধা পাই আছে। চ' ডেফিনেটলি মানুহজনে আপোনাক ৰিপ্লাই দিব যে মই এইটো প্ৰব্লেম পাই আছোঁ। ট্ৰাই কৰিব, সেই প্ৰব্লেমটো ট্ৰিগাৰ কৰিব, প্ৰব্লেমটোক আপুনি চাব, এনালাইজ কৰিব, মনিটৰ কৰিব, এই প্ৰব্লেমটো কি হয়, আপোনাৰ তাত সেই এনেকুৱা প্ৰব্লেমৰ তাৰ সলিউশ্যন কিবা আছেনে নাই। আপোনাৰ তাত সেই সলিউশ্যনটো কি হ'ব পাৰে, XYZ তাৰ অল্টাৰনেটিভ কিবা এটা নিশ্চয় হ'ব। সেই মানুহজনে কিবা এটা প্ৰব্লেমত পৰি আছে যিটো ছল্ভ কৰিব পৰা নাই তেখেতে আজি বেংকিঙৰ ক্ষেত্ৰতে কওক, কিবা এটা ক্ষেত্ৰত প্ৰব্লেম চবৰে থাকে। কিবা না কিবা জেগাত কিছুমান জেগাত তেখেতৰ আজি গাড়ীৰ ক্ষেত্ৰতে কওক, আপুনি ফিনেন্সৰ ক্ষেত্ৰতে কওক, বেংকিঙৰ ক্ষেত্ৰতে কওক, কিবা এটা প্ৰব্লেম থাকিবই। ইমিডিয়েটলি আপুনি প্ৰব্লেমটো গ্ৰিপ কৰিব। আপুনি চেলছত ডাইৰেক্টলি নাযাব যে দাদা আপুনি মোৰ পৰা এইটো লৈ লওক, আপুনি মোৰ পৰা একাউণ্ট এটা খুলি লওক, দাদা আপুনি মোৰ পৰা লোন এটা লৈ লওক, নাযাব। আপুনি প্ৰব্লেমটো চাওক না, মানুহটোৰ কি প্ৰব্লেম আছে। প্ৰব্লেমটো চোৱাৰ পিছত প্ৰব্লেমটো ছল্ভ কৰি দিয়ক, আপোনাৰ তাত ইজিলি কাষ্টমাৰটো আহি যাব। প্ৰব্লেমটো ল'লে আপুনি প্ৰব্লেমটো ছল্ভ কৰি দিলে, আপোনাৰ তাত পাৱাৰ আছে ডেফিনেটলি। কাৰণ আপুনি আজি মেবি যদি আপুনি কোনোবা এটা ইঞ্চুৰেঞ্চ ডিপাৰ্টমেণ্টত কৰি আছে, আপুনি জানে IRDA নৰ্মছবোৰ আপুনি গম পায়, বা আপুনি বেংকিঙত যদি কৰিছে মানে বেংকিঙৰ গোটেই কাহানিখিনি গম পায়, XYZ আপুনি গম পাবই ডেফিনেটলি। তো তেখেতৰ মেবি কিবা KYC কোনোবা এটা বেংকত চলি আছে, তেখেতৰ ফাণ্ড এটা আহিব লগা আছে, ফাণ্ডটো আহিব ষ্টাক হৈ গৈছে, বা আপুনি ফিনেন্সৰ ক্ষেত্ৰত কিবা এটা তেখেতক গম পাইছে যে এইটো বস্তুৰ আপোনাৰ সলিউশ্যন আপোনাৰ তাত আছে, ইমিডিয়েটলি আপুনি সলিউশ্যনটো দিবলৈ চেষ্টা কৰক, সলিউশ্যন প্ৰভাইডাৰ। তো আপুনি যেতিয়া সলিউশ্যনটো ডেফিনেটলি দিব, আপোনাৰ চেলছটো আপোনাৰ কাৰণে 200% ইজি হৈ যাব। ফ'ৰ্থ পইণ্ট ইজ প্ৰডাক্ট পিটচিং। প্ৰডাক্টটো আপুনি কেনেকৈ পিটচ কৰিব, কাষ্টমাৰক কেনেকৈ পইণ্ট টু পইণ্ট কথা ক'ব। চ' সেইটো এচেঞ্চিয়েল আৰু ইম্পৰ্টেণ্ট বস্তু হয়। সদায় মই কওঁ আই কণ্টেক্ট কৰিব কাষ্টমাৰৰ লগত। যেতিয়াই কথা পাতি আছে নহয়, আই কণ্টেক্ট কৰি কথা পাতিব, আৰু ষ্ট্ৰং হ'ব, বোল্ড হ'ব, লাউড হ'ব, যাতে আপোনাৰ শব্দবোৰ মানুহজনে শুনা পায়। আপুনি কিবা এটা যে কৈ আছে তেখেতে স্পষ্টভাৱে শুনা পাব লাগিব, তেতিয়াহে আপোনাৰ কাৰণে সেইটো কনভিনিয়েণ্ট হ'ব, ইজিলি আপুনি চেল কৰিব পাৰিব। নহ'লে আপুনি যদি ৰখি যায়, ষ্টেমাৰিং কৰে, বা আপোনাৰ যদি ল' কনফিডেণ্ট, ল' এষ্টিম, ছেল্ফ কনফিডেণ্ট নাথাকে, তেতিয়াহ'লে আপোনাৰ কাৰণে সেই প্ৰডাক্টটো পিটচ কৰাটো বহুত ডিফিকাল্ট হৈ যাব, আৰু কি হ'ব, আপুনি চেল কৰিব নোৱাৰিব। চেল কৰিব নোৱাৰিলে আপুনি ডিম'টিভেট হৈ যাব। চ' সেইটো ওৱান অফ দ্য মষ্ট এচেঞ্চিয়েল বস্তু হ'ল, সেইটো হ'ল প্ৰডাক্ট পিটচিং। আপুনি প্ৰপাৰলি পিটচ কৰিব পাৰিছেনে নাই, পইণ্ট টু পইণ্ট ডিটেইলছত আপুনি পইণ্ট টু পইণ্ট কথা পাতিব পাৰিছেনে নাই। পাৰিলে আপুনি লিখি থৈ যাব যে এইটো প্ৰডাক্টৰ এইখিনি কথা পাতিম। কেইটামান দিন নিজে প্ৰেক্টিচ কৰি থাকিলে আপোনাৰ অট'মেটিকলি প্ৰডাক্ট পিটচিংটো আহি যাব। চ' ফিফথ এণ্ড লাষ্ট পইণ্ট, সেইটো হৈ গ'ল এক্সিকিউশ্যন অফ চেলছ এণ্ড হাইপ ক্ৰিয়েশ্যন। মেক্সিমাম সময়ত আপোনাৰ ফাৰ্ষ্ট ইনষ্টেঞ্চত কেতিয়াও চেল নহয়। 90-95% চান্সেছ আপোনাৰ কম থাকে যে আপুনি প্ৰথমবাৰ লগ পাই পেলাই আপোনাৰ চেল হৈ গৈছে। তো আপুনি চেল কৰিব কেনেকৈ, তো সেইটো হৈ গ'ল আপুনি ফ'ল' আপছ। আপুনি মাল্টিপল ফ'ল' আপছ ৰাখিব লাগিব, ডেট লিখিব লাগিব যে পাৰ্টিকুলাৰ মানুহজনে আপোনাক কিমান তাৰিখে মাতিছে, কিমান তাৰিখে আপুনি যাব, কিমান তাৰিখে আপুনি ফ'ল' আপ ল'ব। এইটো ইম্পৰ্টেণ্ট এণ্ড এচেঞ্চিয়েল বস্তু চেলছৰ ক্ষেত্ৰত। আপুনি অনবৰত ফ'ল' আপ লৈ থাকিব লাগিব। যদি মানুহজনে কৈছে 5 তাৰিখ মানে 5 তাৰিখ, কিন্তু আৰু এটা বস্তু মনত ৰাখিব, কাষ্টমাৰক কেতিয়াও ডেট দিবলৈ নিদিব, আপুনি ডেট দিব লাগিব কাষ্টমাৰক। চ' আপুনি ক'ব যে মই আপোনাক পৰহিলৈ আপোনাক কণ্টেক্ট কৰিম, আপোনাক অমুক তাৰিখে মই কণ্টেক্ট কৰিম। চ' আপুনি সেইটো এগেইনষ্টত আপুনি ফ'ল' আপ কৰিবলৈ চেষ্টা কৰিব। এতিয়া পৃথিৱীখন বহুত কম্পিটিটিভ মাৰ্কেট। এটাতছে এটা ভাল কোম্পানী, এটাতছে এটা ভাল বস্তু আছে, এটাতছে এটা ভাল প্ৰডাক্ট আছে। চ' কম্পিটিশ্যন ইজ ভেৰি টাফ। আপুনি নগ'লে বেলেগ যাব, বেলেগ নগ'লে বেলেগ যাব। চ' ফ'ল' আপছ লাগিবই। কম্পিটিশ্যন মাৰ্কেটত ফ'ল' আপছ ইজ মেণ্ডেটৰী ফৰ ডুইং চেলছ। চ' লাষ্টলি এটা হাইপ ক্ৰিয়েট কৰিব লাগিব, এটা এক্সাইটমেণ্ট ক্ৰিয়েট কৰিব লাগিব, যিটো বস্তুৱে আপোনাৰ চেলছটো ইজি কৰি তুলিব। তো হাইপটো কেনেকৈ ক্ৰিয়েট কৰিব, কিছুমান লিমিটেড অফাৰ্ছ দিব, কিছুমান আপুনি ইণ্টাৰনেশ্যনেল ট্ৰিপছ থাকিব, পাৰ্চেণ্টেজত কমাই দিব, কিবা এমাউণ্ট কমাই দিব, ফ্লাকচুৱেশ্যন থাকিব, এনিথিং ইট কেন বি। চ' এটা হাইপ ডেফিনেটলি ক্ৰিয়েট কৰিব লাগিব, তেতিয়াহে আপোনাৰ চেলছটো ইজি হ'ব আৰু ফাষ্ট হ'ব। আদাৰৱাইজ ডেটৰ ওপৰত ডেট দি গৈ থাকিব, আপোনাৰ চেলছ কেতিয়াও ক্ল'জ নহয়, বা 1 বছৰ পিছত হ'লেতো আপোনাৰ একো লাভ নাই। আপোনাৰ টাৰ্গেটটো হৈ গ'ল মান্থলি, আপুনি মান্থলি ইনচেণ্টিভ আৰ্ণ কৰিব। মই যিটো কথা ক'লোঁ লাখত কেনেকৈ আৰ্ণ কৰিব, লাখত আৰ্ণ কৰিব কেতিয়াবা, যেতিয়া আপুনি সেই টাইমৰ ভিতৰত বস্তুটো বিক্ৰী কৰিব পাৰিব বা চেল কৰিব পাৰিব, তেতিয়াহে আপুনি ইনচেণ্টিভটো মাহৰ শেষত পাব। তো সেই বস্তুটোৱে মই ক'লোঁ,
30 তাৰিখৰ কামটো আপুনি 10 তাৰিখে কেতিয়া চেল কৰিব পাৰিব? যেতিয়া আপুনি এটা হাইপ ক্ৰিয়েট কৰিব, নিড এটা ক্ৰিয়েট কৰিব। চবৰে নিজৰ নিজৰ ইউনিক চেলিং পইণ্ট থাকে, চবৰে নিজৰ নিজৰ ইউনিক চেনিল আইডিয়াছ থাকে। চ' সেইবিলাক আইডিয়াছ আপোনালোকে ভিতৰত এক্সপ্ল'ৰ কৰিব। যেতিয়া আপুনি কথা পাতিব, কাম কৰিব, সেইটোৰ ওপৰত কৰি থাকিব, প্ৰেক্টিচ কৰি থাকিব, অট'মেটিকলি বস্তুটো আহি যাব। চ' দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং। এভৰিথিং ইজ ভেৰি ইম্পৰ্টেণ্ট। চব বস্তুৱে, চব পেৰামিটাৰে সৰু সৰু বস্তু হয়, কিন্তু চব বস্তু ইম্পৰ্টেণ্ট হয়। চ' আশা কৰিছোঁ গোটেইখিনি বস্তু যি কণ্টেক্সটত মই কথা পাতিছোঁ সেইটোৰ ওপৰত আপোনালোকৰ কামত আহিব কিবা এটা হ'লে। মোৰ যিটো পাৰ্টিকুলাৰ এক্সপিৰিয়েঞ্চ আছে, চ' মোৰ পাৰ্টিকুলাৰ এক্সপিৰিয়েঞ্চখিনি মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। এইখিনি মই কৰিছিলোঁ এটা সময়ত, তাৰ মই ফল পাইছোঁ, মই বহুতখিনি ট্ৰিষ্ট পাইছোঁ, ইনকাম পাইছোঁ, ইনচেণ্টিভ পাইছোঁ, এভৰিথিং। চ' আজিৰ এই ছেশ্যনটো যিটো মই ৰাখিছিলোঁ স্পেচিয়েল ট্ৰিক অন চেলছ, ইয়াতে শেষ হ'ল। মই কিছুমান কৰ্চো ওলাব চেষ্টা কৰিম ওৱান্স মোৰ 50K ছাবস্ক্ৰাইবাৰ হৈ যাওক। মোৰ নিজৰ টাৰ্গেট হয় এইটো। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টোক ভাল পাইছে। ছাপোৰ্ট কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এণ্ড অলছ' প্লিজ শ্বেয়াৰ। থেংক ইউ।